ব্লগ নমস্কাৰ ওয়েলকাম টু মাই ইউটিউব চেনেল আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আজি আমি গৈ আছোঁ গা চা ধুব লেঠা নাই আমি ভৈৰৱকুণ্ড গৈ আছোঁ তাত গৈ পিনে গা ধুব বা আৰু গা ধোৱাটো মই আপোনালোকক দেখুৱাম দেখাব নাই কিয় নেদেখাম মইতো দেখাম তো আমি গৈ আছোঁ আজি কেইটা বজাত ওলালোঁ বাৰু 10:30 ওলালোঁ আমি এতিয়া আমি এতিয়া গৈ আছোঁ এইজন সঞ্জীৱ আমি বিনাপানী থিয়েটাৰৰ পৰা আহিছোঁ দেই বিনাপানীত আছোঁ আৰু এইজন মোৰ হৰেণ আৰু এখেত আমাৰ হিৰো পল্লৱ দা আৰু এখেতটো ক'ব নালাগে আপোনালোকে চিনিয়ে পাইছে গৌৰাংগ শৰ্মা দাদা আলু খেতা কৈ খাবলাত আপোনালোকে দেখা পাই চাগে আলু যে তেখেতে এখেত আৰু আছে আমি চিনাকি কৰি দি আছোঁ আৰু আছে এখন গাড়ীত আপোনালোকক মই অকণমান দেৰিকৈ চিনাকি কৰাই দিম তেতিয়ালৈকে চাই থাকক কেনেকুৱা মজা লাগিছে খাই গ'লো আমি In 300 meters, you will arrive at your destination. আমি পালোহি পানী শুকাই আছে কি হ'ল লেটা পেটা লাগিছে আগৰ আছে বাৰু আহিছে বুলি ইনে ইনে আহিবতো বৰখন বিচাৰি হয় মিলাই লৈছে আমি অৰুণাচল সোমাম আৰু অকণমান আছে অকণমান ৰ'ব আপোনালোকক মই নামটো দেখুৱাই আছোঁ আয়া কাপোৰযোৰ হৰেণ খুলি গ'ল ধৰচোন তোমাৰ আজি মই এই কি দেখাইছ লাংগা পিন্ধিছোঁ খুলি গৈছে আৰু মই নিজে পিন্ধি আছোঁ দে এইখন আমাৰ সন্থা আহিছে আৰু এখন গাড়ী আহি পালেহি নিদিয়ে আমি অৰুণাচল সোমালো সেই দোষটো আমি বে পানীখিনি কি ধুনীয়া লাগিছে বহুত ধুনীয়া পানীও যিয়ে নহওক এতিয়া ফিল্ডটো লৈছোন জানুৱাৰী বুলি আমাৰ যাৰ এখন গাড়ী এইখন মই চিনাকি কৰাই দিছোঁ এখেত কৃষ্ণ দা মোৰ ব্লগত যাব এইটো কৃষ্ণ দা আৰু তেখেত জয়ন্ত দা এইটো আমাৰ বিখ্যাত কংকন দা আৰু আমাৰ তেখেত ৰাজীৱ দা আমাৰ মেইন মানুহ জুম কৰি দিছোঁ আপোনালোকক চাওক আপুনিয়ে মেইন এইখিনি আমি দেখা পাওঁ নে কোনটো ফিল্ডটো দেখাম কোনটো ভাল ফিল্ডটো অঁ মোবাইল পেলাবি নেকি ঐ এইটোলৈ মন কৰক মোবাইলবিলাক পেলাই থাকে চবৰে ব'ল আমি যাওঁ তলৈ কাক দিছ তই গাড়ী এনে মোবাইলো ভাগি থাকে মাৰে আহ কিয় যাম লাহে লাহে মই আকৌ তোৰ আগত গৈ আকৌ থাপ দাপ দিম তেতিয়া নকবি আকৌ লাহে লাহে নাহা নেকি হৰে নাহা নেকি
হ'ব দে আজি যোনে যি কৰে সব ব্লগত যাব সব ব্লগত যাব আজি সেইটো পাপ লাগিছে পাপ লাগি পিনে লেঙেৰিয়া আছে সেইটো দেখিছে আপোনালোকে আইও মোৰ পৰা লাগিছে লাগিব আৰু লাগিব কেইটামান পিছত তুমি কথা ক'ব নোৱাৰা হৈ যাবা যাই দিছো কি ধুনীয়া জেগা আপোনালোকে আহিব পাৰে ভৈৰৱকুণ্ড Hold me close till I get up. আমাৰ Time is barely on our side. বিদায় দিছো বিদায় What's left? The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go through the wastelands, through the highways. And on we'll go. On we'll go. Finding life along the way, melodies we haven't played. No, I don't want no rest. Echoing around these walls, fighting to create a song. I don't wanna miss a beat. And on we'll go through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go through the wastelands, through the highways. And on we'll go. মই বহিবৰ কাৰণে শিল এটা বিচাৰি আছো শিল এটা বিচাৰি পোৱা নাই ভাল আমি গাড়ীলৈকে গৈ আছোঁ গৈ পিনে পানী চানী খাওঁ বহুত পানী পিয়াহ লাগিছে আমি আজি ইয়াতে ভাত নাখাওঁ বাৰু মানে কি হ'ল আমাৰ য'ত শ্ব' চলি আছে তাতে মানুহে ঘৰ তাত আমাক মাতিলে ভাত খাবলৈ তো ইয়াৰ পৰা গৈ পিনে তাত ভাত খাবলৈ যাম দেখুৱাম বাৰু আপোনালোককো আৰ্মি দিবা দেখা দিছে ঐ কাট দিম দিবা দিবা অৱস্থা আৰু পিছৰটো কোন হয় জানো এইটো কংকৰ অৱস্থা আমি আহিলোঁ তাৰ পৰা আহি এতিয়া ব্ৰেড বাটাৰ খাইছে এইজনক চাওক এইজন ক'ত গ'ল এইজন আবার কৃষ্ণদা আমি মেজর মোটে পেল একে তো হাপে মিনি আইছে আৰু ও দাদা জন দাদা ও বাই একদম বেয়া লোক দিছে মাৰো খেলা কাজিয়া লাগিছে কাজিয়া
আৰু লাহেকৈ কোনোবাই খাই পিনে সেই পৰ্দাত হাত মুচি যে তাৰপিছত বলো কংকনৰ টি-চাৰ্টটো একে নহয় জানো কংকনে পানী খাই আহিলে পটাই মেলি বহুত ডেঞ্জাৰ মুছাজন গৈছে ইয়াতে অৰিজিনেলজন গৈছে আপোনালোক দেখাইছো ৰ'ব নেদেখিব ন কাণ্ডবিলাক কৰি কৰি যায় কৃষ্ণ দাই আহি পেলাই মোক কৈছে কি কিবা এটা কৈছে মোক বাবা টিচু দিছে দেম কাণ্ড এটা কৰিছে ব্ৰেড খাই পিনে বাটাৰ খাই পিনে হাতখন এই পৰ্দাত মুচিছে যিখন হোটেল আছে সেইখন হোটেলত মানুহজনী আহি গালি পাৰিছে কৃষ্ণদা কৈছে কোনে জানো নাজানো বোলে ব'লক আমি লাহে লাহে গৈ থাকো সিহঁতি এখন এখন কৈ থাকিব আমি ঘৰ মুখে মুচাটো আমি আহিলো সিহঁতক কোনোবা মুচি যা যাগে বুলি ক'ব অভদ্ৰ ল'ৰা ছোৱালীহঁত আমি নাজানো মানে ইহঁতি সেনেকে বুলি ক'ব বাই বাই ভৈৰৱকুণ্ড এয়া ভৈৰৱকুণ্ড আছিল নে এয়া আৰু আছে চাগে আমি নগ'লো ন ক'তো এইফালৰ পানীখিনি বেলেগ বে আমি এতিয়া গৈ আছো যে আমি যেতিয়া ঘৰ পাম যে ঘৰ পৰা আমি চৌ পাম আৰু এনে পাতি দিলে অঁ বৰ মন লগা পাতি দিলে অঁ জীৱনত আগবাঢ়ক বহুত নদী পাওঁ মোৰ চেনেলটোৰ কথা কৈ দিয়ক আকৌ হেলেনা যিটো চেনেলটোৰ নাম কি হেলেনাছ ব্লগ হেলেনাছ ব্লগ কি ব্লগছ ফটোৱা নকৰিব মোৰ নামটো ভালকৈ কৈ দিয়ক মোৰ নামটো ব্লগ তাৰপিছত তাৰ আপোনালোকে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব এই হা কাষত যেনেকৈ নাম আছে তাতে টিংকৈ মাৰি দিব সঞ্জয় কিবা কবি আপোনালোকে ঘণ্টাত টিংকৈ মাৰিলে 10 টকা পইচা পাব পইচাটো ভাল লাগিব আমাৰ পাৰ্টি ভাল হ'ব তোৰ ফোনটো দেচোন আজি খুব বেছি ভাল লাগিল ভৈৰৱকুণ্ড হেলেনা আমি অলপ ফৰেন গোটেইকেইটা ভৈৰৱকুণ্ডৰ পৰা ফুৰি আহিলোঁ খুব বেছি ভাল লাগিল এতিয়া আমি আপোনালোকক এটা অনুৰোধ কৰিম আমাৰ হেলেনা এটা নতুনকৈ ব্লগ চেনেল খুলিছে ইউটিউবত আপোনালোকে সেই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব চেনেলটোৰ নাম হেলেনা ব্লগ আপোনালোকে লাইক কমেণ্টছ কৰিব ধন্যবাদ থেংক ইউ হৰেণ কি এইটো কি আকৌ কোৱা আকৌ মোৰ চেনেলটোৰ কথা কিবা এটা ছোৱালীজনী মৰম কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব ঘণ্টাটো গৰমকৈ কোৱাৰ দৰে মাৰি দিব বছ হয় নেকি কবি ছাবস্ক্ৰাইব কৰি দিব কলিং মাজৰটো নাই হয় ঘৰৰ মানুহ ঘৰ মানুহ বাকী আপোনালোকে দেখিলে আমি আমাৰ খাদ্য এটা আছে পাৰ্টি এটা আছে মই কৈছোঁ আমাক এঘৰ মানুহৰ তাত ইনভাইট কৰিছে তো আমি কালিকে যাম তো তাত কি খুৱাই জানো দেখাওক সেইকাৰণে ধুনীয়া লাগিছোঁ আমাৰ ছাৰৰ বহুত ফোন আহে ইয়া তো চাই থাকক হয় আছে আপোনালোকে মোক বেয়া নাপাব মই দেখাব নোৱাৰিলোঁ গোটেইখিনি কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ যাব আৰু যদি ভিডিঅ'টো মোৰ ভাল লাগিলে দেন লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব থেংক ইউ